My dear love, এই ফাগুনত তোমাৰ বুকুৰ পৰা মোক বিদায় দিয়াৰ দিন এটাৰ পৰিপ্ৰেক্ষিতত মোৰ চহৰত এতিয়া আবতৰীয়া বৰষুণজাকৰ অভিমান বাঢ়িছে জানা। এই যে চকুত চকু থৈ দিয়া প্ৰতিশ্ৰুতিবোৰ, দুখৰ দিনৰ মনোমোহা সহানুভূতিবোৰ, নিসংগতাৰ কুকুহা উৰুৱাই হৃদয়ত বাকি দিয়া সুখানুভূতিবোৰ, এই সকলোবোৰেই হয়তো তোমাৰ বাবে 15 ছেকেণ্ডৰ একোটা ৰোমান্টিক ৰিলছ, কিন্তু মোৰ বাবে আজিও এইবোৰ সেই 90sৰ অল মেলোডিজ। প্ৰতি সন্ধিয়া অলমংকৰ প্ৰতিটো চিপত স্মৃতিবোৰ জীপাল হৈ উঠে। তোমাৰ কাজলী চকুজুৰিৰ উন্মাদনাত নিশাবোৰত মোৰ টোপনি ভাগে। বিদ্ৰোহী অধৰৰ অভিমানত চিগাৰেটৰ ধোঁৱাই আজি মোৰ শূন্যতাৰ বাট ভেদে। তুমি হয়তো নাজানা, তোমাৰ অনুপস্থিতিত মোৰ বুকুখন ভাৰাক্ৰান্ত হৈ উঠাৰ কথা। যেনেদৰে নাজানা তুমি মোৰ অজস্ৰ ভালপোৱাৰ বিনিময়ত লাভ কৰা সহস্ৰ ব্যথা। আচলতে কিমানখিনি সাহস লাগে বাৰু একেলগে আৰম্ভ কৰা সপোন এটাক এজনৰ অজানিতেই আৱৰ্জনা কৰি দলিয়াই দিবলৈ। কিমান কি কাৰণ থাকিব পাৰে বাৰু অকাৰণতে কাৰোবাৰ পৰা নিজক আঁতৰাই নিবলৈ। আগৰবোৰৰ দৰেই আকৌ ৰৈ গ'ল কিছুমান প্ৰশ্ন। নাই, উত্তৰ নাই মোৰ লগত। কোনে দিব উত্তৰ? অযথাই কথাবোৰ নাভাবো বুলিলেও নোৱাৰো, আৰু ভাবিলেই মন মগজুৰ নিৰন্তৰ যুদ্ধ। আচলতে মই কি দুৰ্ভগীয়া নে মূৰ্খ? এটা প্ৰশ্ন সদায় নিজলৈ। মাজনিশাবোৰক মোৰ আজিকালি কিবা অভিশাপৰ দৰে লাগে জানা। কত কি যে নানান চিন্তা। আৰু তুমি চাগে লিখিছা বাগৰ সলাই সলাই উশাহৰ চিঠিত অন্য নামৰ বানান একোটা। কেতিয়াবা মোৰ এনে লাগে জানা, এই অপ্ৰত্যাশিত অনাকাংক্ষিত অবাঞ্ছিতৰ দৰে শব্দবোৰক কোনোবাই যেন মোৰ ঠিকনাটোকেই দি দিলে। শব্দবোৰে লগেই নেৰে শুনো। কিমান কি সপোন ধূপকাঠিডালৰ দৰে জ্বলিছে আৰু জ্বলিছে, আৰু শেষ হৈছে ক্ষণিকতে। চাই আছো মাথো মই নীৰৱে। অৱশ্যে এইটোও মোৰ জ্ঞাত, প্ৰতিটো হেঁপাহেই প্ৰতিটো কাহিনীয়ে যে শেষ ঠিকনা পাব এনেতো কোনো কথা নাই। এইটোতো প্ৰয়োজনীয়ও নহয়। যে কি নহওক, তোমাক পোৱাৰ জেদটো যে আছিল সেইটো আজিকালি মোৰ বাবে এক পাহৰিব খোজা সপোন। আৰু কিছুমান সপোন কেতিয়াও পূৰ্ণ হয় বুলিতো জানোই। প্ৰান্তত মাথো এটাই কথা,
তোমাক নোপোৱাটো মোৰ দুখ, আৰু তুমি মোৰ নোহোৱাটো একান্তই তোমাৰ ভুল। কিমান কম, কিমান শুনিবা, তথাপি কওঁ, তুমিয়ে থৈ দিয়া তোমাৰ সেই অলাগতিয়াল কাৰণবোৰ আৰু অদৰকাৰী অৱহেলাবোৰেৰে। তোমাক নোপোৱাকৈ হয়তো মই সুখী হ'ব পাৰিম। নালাগে দিয়া মোৰ নিস্বাৰ্থ প্ৰতিশ্ৰুতি আৰু সহানুভূতিবোৰক তোমাৰ আধুনিকতাৰ পেঞ্চিল শিলেৰে গছকি মোহাৰি মোৰ ভালপোৱাবোৰক ছাই কৰি পেলাব নালাগে। হয়তো এদিন আহিব কোনোবা যি মোক বুজি পাব সহজেই, আৰু মই বিনা চৰ্তে গুজি দিম মোৰ সকলো ভালপোৱা তেওঁৰ নামত। আৰু তুমি যোৱা, সুখী হোৱা, আৰু মোৰ শুভকামনা সদায়ে তোমাৰ লগত।